Hey guys, welcome back to my channel. আজি আপোনালোকে মোক এটা নতুন ৰূপত দেখা পাইছে হয়নে? হয় আজি মই এটা ডান্স পাৰফৰ্ম কৰিবলৈ ওলাইছো আৰু তাৰ কাৰণে অকমান মেকআপ কৰিছো সো এয়া ঘৰতে আৰু এতিয়া মই যাবলৈ ওলাইছো লগৰ ছোৱালী এজনীৰ তাত আৰু ডান্স পাৰফৰ্ম কৰিম আমি গ্ৰুপত আৰু এয়া আমি আহি পালো সো আহক আমি ভিডিওটো আৰম্ভ কৰো আৰু এয়া আহি পালো লগৰ ছোৱালীজনীৰ তাত আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ইহঁতে আলতা লগাই আছে আৰু মই ঘৰতে এখিনি ৰেডি কৰি আহিছো ঘৰত লগাই আহিছো আৰু ইয়াতে আমি কাপোৰ চেঞ্জ কৰিলো ড্ৰেছ কৰিলো এয়া আপোনালোকে গম পাইছে নে কি ড্ৰেছ কৰিছো আপোনালোকে কমেন্ট কৰি জনাবচোন এয়া ৰাজবংশী ড্ৰেছ আসলতে আজি আমি এটা ফোক ডান্স কৰিম গোৱালপাৰীয়া ৰাজবংশী ড্ৰেছত গোৱালপাৰীয়া কুচান গানত ডান্স কৰিম সো আমি ৰেডি হলো ইয়াতে ৰখি আছো সো তাই উঠিলে আমি এতিয়া যাব পাৰিম সো আপোনালোকে ভিডিওটো চাই থাকক খুবেই ভাল পাব আৰু অকল আমিয়ে নহয় আমি আহি পালো ইয়াতে বহু বাহিৰৰ পৰা দূৰৰ পৰা গ্ৰুপ আহিছে ফক ডান্সৰ গ্ৰুপ আহিছে বিহু ৰাভা জনগোষ্ঠীৰ বড়ো জনগোষ্ঠীৰ এবিলাক আহিছে সো সকলোৱে ইয়াতে প্ৰেক্টিছ কৰি আছে আৰু ভিতৰৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাই আছো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক খুবেই ভাল পাব এয়া আমি সোমালো ভিতৰত এয়া ধুনীয়াকৈ সজাইছে অসম সাংস্কৃতিক মহাসংগ্ৰাম জিলা পৰ্যায়ৰ প্ৰতিযোগিতা হয় সো কাৰবা প্ৰতিযোগিতা হৈ গ'ল কোনবা গুচি গ'ল কোনবা এতিয়া আহি আছে সো আমি এতিয়া আহি পালো যিহেতু ইয়াত নম্বৰ আছে নম্বৰ অনুযায়ী মাতিব সো আমি সেইমতে আহি পালো আৰু এয়া চাওক আমি ভিতৰলৈ সোমাই আহিছো আৰু চাওক এয়া হলটো ইমান ডাঙৰ আৰু ইয়াতে অলৰেডি পাৰফৰ্ম হৈ আছে চলি আছে ৰাতিপুৱাৰে পৰা আমি আসলতে 12টাৰ পিছত আহি পালো ইয়াতে যেহেতু আমাৰ দেৰিকে আছিল প্ৰগ্ৰামটো ইয়াতে দেখিবলৈ পাইছে সকলোখিনি চাৰিওফালে নাচনী ঢুলীয়া সকলোখিনি আছে আৰু ইয়াতে বেলেগ নাই সকলোখিনি পাৰ্টিসিপেট কৰা মানুহেই আছে এয়া চলি আছে ৰাভা ডান্স ইয়াতে কেইটামান ডান্সৰ পাৰফৰ্মেন্স মই দেখুৱাইছো কিন্তু দুখৰ কথা যে মই আমাৰ নিজৰ ডান্সৰ ভিডিওটো দেখুৱাব পৰা নাই মানে আমাৰ লগত ভিডিও কৰা এক্সট্ৰা মানুহ নাছিলে যে কেজন আছিল আমি গোটেই কিজনে পাৰফৰ্ম কৰিছো গতিকে আমি নিজৰ ভিডিওটো আমি নিজে কৰিব নোৱাৰিলো আৰু চাওক ইয়াতে ধুনীয়াকৈ জনসংস্কৃতিৰ কিছুমান ছবি ধুনীয়াকৈ ইয়াতে আঁকি থৈছে খুব এটা ধুনীয়া পৰিৱেশ আৰু এইফালে সকলোৱে ৰিহাৰ্সেল কৰি আছে আৰু আমি এতিয়া গ্ৰীণ ৰুমত সোমালো এতিয়া আমাৰ যেহেতু নম্বৰ আহিছে সো আমি পাৰফৰ্ম কৰিবলৈ ৰেডি হ'ব লাগে আমি সলতে যেহেতু ভিডিওটো দিব নোৱাৰিলো গতিকে এতিয়া পাৰফৰ্ম কৰি ওলোৱাৰ পিছত এইটো ভিডিও কৰিছো সক এতিয়া আমি যাবলৈ ওলাইছো সো আজিৰ ভিডিওটোত আমি কি ড্ৰেছ কৰিছিলো আপোনালোকে কমেন্ট কৰি জনাব আৰু ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে যদি কোনোবাই মোৰ ভিডিওটো নতুনকৈ চাই আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যাতে নতুন ভিডিও আপোনালোকে দেখিব পাৰে তেতিয়াহলে আজিলৈ বাই